নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম DEEৰ দ্বাৰা প্ৰকাশিত 9354টা শিক্ষকৰ খালী পদত আপোনালোকে কিদৰে এপ্লাই কৰিব বা এপ্লাই কৰাৰ আগত আপোনালোকে কি সাৱধানতা ল'ব, এই বিষয়ে আমি আলোচনা কৰিম। তো আমি কেইটামান বিষয় তাৰ আগতে আলোচনা কৰি লওঁ। বন্ধু বান্ধৱীসকল, ফেচবুকত বা হোৱাটছএপত বা তেনেকুৱা ছ'চিয়েল মিডিয়াত, ইউটিউবত বিভিন্ন ধৰণে আপোনালোকক বিভিন্নজনে মন্তব্য কৰিব। তো তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰাৰ আগত আপোনালোকৰ যথেষ্ট হীনমন্যতাত ভুগিব। আপোনালোকে ক'ত কৰিব, ক'ত কি নকৰিব, আপোনালোকৰ আচলতে কেতিয়াবা বিপথেও পৰিচালিত কৰে। তেনে ক্ষেত্ৰত আপোনালোকে নিজৰ মনটোক ভালদৰে স্থিৰে আপোনালোকে নিজৰ সিদ্ধান্তটো গ্ৰহণ কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাব যে ফেচবুকত কিছুমানে লিখে যে মই অমুক ডিষ্ট্ৰিক্টখনত এপ্লাই কৰিছোঁ। আচলতে তেওঁ কিন্তু সেই ডিষ্ট্ৰিক্টখনত এপ্লাই নকৰে। আপোনালোকক বিপথে পৰিচালিত কৰিবৰ কাৰণে সেই ব্যৱস্থাটো তেওঁলোকে কৰে, যাতে এটা দিশত গোটেইখিনি ল'ৰা ছোৱালী মানে জমা হৈ যাওক, বাকীখিনি তেনেকৈ খালী হৈ ৰওক, এনেকুৱা এটা ব্যৱস্থাৰ যোগেৰে তেওঁলোকে এনেকৈ আচলতে আপোনালোকক বিপথে পৰিচালিত কৰে। গতিকে আপোনালোকে নিজৰ সিদ্ধান্ত নিজে গ্ৰহণ কৰিব। যিহেতুকে মই এগৰাকী শিক্ষক, আপোনালোকক বিপথে পৰিচালিত কৰিব লগাও নাই বা তেনেকুৱা মোৰ কোনো অভিসন্ধিও নাথাকিব। তো আপোনালোকে কি দিশত গুৰুত্ব দিব, সেই কথাখিনি আমি আলোচনা কৰোঁ আহক। তো বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমে এপ্লাই কৰাৰ আগতে গোটেই পদখিনি চাই ল'ব। কিমান পদ আছে, কোনখন জিলাত কি পদ আছে, সেইখিনি গোটেই চাই ল'ব। তো বন্ধু বান্ধৱীসকল, আৰু OBC কেটেগৰীৰ বন্ধু বান্ধৱীসকলে এইটোও চাই ল'ব যে আপুনি যিখন জিলাত এপ্লাই কৰিব বিচাৰিছে সেই জিলাখনত UR কেটেগৰীৰ পোষ্ট কিমান আছে, সেইটোও চাই ল'ব। তো মই কিয় ক'লোঁ UR কেটেগৰীৰ কথাটো, কাৰণ যিসকল বন্ধু বান্ধৱীৰ OBC হ'লেও তেওঁলোকৰ টেটত 60%তকৈ বেছি নম্বৰ থাকে বা 60% থাকিব, তেখেতসকলৰ যদি নম্বৰটো বেছি হয় তেখেতসকল UR কেটেগৰীত গুচি যাব। তো তেনেদৰেই OBC কেটেগৰীৰ লোকসকলৰ যথেষ্ট লাভ হৈ যায়। তো আপোনালোকে দ্বিতীয়তে কি কৰিব, অসমখনক 3টা ভাগত ভাগ কৰি ল'ব। মই ভাগ কৰিছোঁ উজনি, মধ্য অসম আৰু নামনি অসম। আপোনালোকে আপোনালোকৰ ধৰণে কৰি ল'ব, 3টা জোনত ভাগ কৰি ল'ব। উজনিত মই ৰাখিছোঁ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, গোলাঘাট, যোৰহাট, লখিমপুৰ। এই জিলাকেইখনত আপোনালোকে দেখা পাব যে 882টা পোষ্ট আছে বা খালী পদ আছে। তিনিচুকীয়াখনত 43টা, ডিব্ৰুগড়ত 270টা, ধেমাজিত 104টা, গোলাঘাট 190টা, যোৰহাট 240 আৰু লখিমপুৰ 35। তো তেনে ক্ষেত্ৰত গোটেইখিনি মিলি 882টা হয়। তো আনপিনে যদি আমি যাওঁ মধ্য অসম, মই শোণিতপুৰ জিলাখনক মধ্য অসমত ৰাখিছোঁ, নগাঁও ৰাখিছোঁ, মৰিগাঁও ৰাখিছোঁ, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ আৰু দৰং। এই গোটেইকেইখন জিলা মিলাই দেখিলোঁ যে উজনি অসমক যিটো জোনত ৰাখিছিলোঁ সেই জোনটোতকৈ এই জোনটোত আধাতকৈ কম খালী পদ আছে। তো আমি যদি শোণিতপুৰ চাওঁ 27টা, নগাঁও 108টা, মৰিগাঁও 224টা, কামৰূপ গ্ৰাম্য 0, কামৰূপ মহানগৰ 0, কামৰূপ গ্ৰাম্য 49, দৰং 0। তো ইয়াতে মিলি 408টা হয়। তেনেকুৱা ক্ষেত্ৰত বন্ধু বান্ধৱীসকল, এই যিটো জোন, এই জোনটোত কাট অফ হাই হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। কিয়নো এই গোটেই নগাঁও আৰু মৰিগাঁও জিলা দুখনতে মাত্ৰ যি খালী পদ আছে, তো এই খালী পদ দুটাত শোণিতপুৰৰ পৰাও মানুহ আহিব, কামৰূপৰ পৰাও যাব লাগিব, মহানগৰৰ পৰা, কামৰূপ গ্ৰাম্যৰ পৰাও যাব, দৰঙৰ পৰাও যাব। কাৰণ নামনি অসমতো এইবাৰ ধুবুৰীৰ বাহিৰে বাকী কেইখন জিলাত একেবাৰে সীমিত পদ আছে। তো এইবাৰ কি হ'ব, মধ্য অসম আৰু নামনি অসম এই গোটেই এই দুটা জোন, ইয়াতে যথেষ্ট কাট অফ হোৱাৰ সম্ভাৱনা আছে। আনপিনে উজনি অসমটো এইবাৰ সুবিধাজনক জোন, তাত যথেষ্টখিনি পদ। তো বন্ধু বান্ধৱীসকল, আমি যদি চাওঁ নগাঁও ডিষ্ট্ৰিক্টখন আৰু মৰিগাঁওখন একেবাৰে শোণিতপুৰৰ পৰা ওচৰ হ'ব, কামৰূপ গ্ৰাম্যৰ পৰা ওচৰ হ'ব, মহানগৰৰ পৰা ওচৰ হ'ব। তো এই জিলা দুখনত যথেষ্ট কাট অফ হাই হোৱাৰ সম্ভাৱনা থাকিব। আনপিনে নামনি অসমত মাত্ৰ ধুবুৰীত পোষ্ট আছে, খালী পদ আছে 253টা। তাৰ বাহিৰে বৰপেটাত 30টা, বঙাইগাঁৱত 10টা, নলবাৰীত একেবাৰে নাই। মই UR কেটেগৰীৰ কথা কৈ আছোঁ, অৰ্থাৎ LP ক্ষেত্ৰত আনৰিজাৰ্ভ কেটেগৰীত একেবাৰে এইকেইটাত পদ নাই।
তেনে ক্ষেত্ৰত এইবাৰ উজনিৰ মানুহখিনিৰ চাকৰি পোৱাত যথেষ্ট সুবিধা হ'ব LPৰ ক্ষেত্ৰত। আৰু মধ্য অসমত কামৰূপৰ ক্ষেত্ৰত একেবাৰে পদ নাই, যিহেতুকে শোণিতপুৰতো ঠিক তেনেদৰে পদ নাই, মাত্ৰ 27টা আছে। তেনে ক্ষেত্ৰত কামৰূপ মহানগৰত 0 আৰু দৰঙতো 0। গতিকে এই তিনিখন জিলাৰ মানুহখিনি এই নগাঁও আৰু মৰিগাঁৱত যাব। আনপিনে নামনি অসমত কি হ'ব, ধুবুৰীত গোৱালপাৰাত যিহেতুকে মাত্ৰ 15টা পদ আছে, তাৰ মানুহখিনিয়ে যাব, ধুবুৰীত যাব। ধুবুৰী বুলি ক'লে একাংশ মানুহৰ কি থাকে, অকণমান তাত যোৱাৰ মানে এটা অনিচ্ছা প্ৰকাশ কৰে। তেনে ক্ষেত্ৰত নলবাৰীৰ পৰা মানুহবোৰ কি হ'ব, আমাৰ নগাঁও আৰু মৰিগাঁৱৰ পিনে ঢাপলি মেলিব। তো তেনে ক্ষেত্ৰত এইবাৰ গোটেই মধ্য অসমখনত যথেষ্ট কাটঅফ হাই হোৱাৰ সম্ভাৱনা থাকিব নগাঁও মৰিগাঁৱত। আৰু ধুবুৰীত গোৱালপাৰাৰ পৰা যাব, বৰপেটাৰ পৰাও কিছু ওচৰ হ'ব, বঙাইগাঁৱৰ পৰাও নোযোৱাকৈ নাথাকে। কিন্তু বাকী নলবাৰী, দৰং, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু লখিমপুৰত এইবাৰ নগাঁও মৰিগাঁৱলৈ যে মানুহ নাহিব তাৰ কোনো মান নাই, কাৰণ এই জিলাকেইখনত কিছুমানত একেবাৰে পদ খালী আৰু কিছুমানত একেবাৰে যথেষ্ট কম। তো বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মোৰ এইখিনি পৰামৰ্শই আছিল। মই অকণমান বিশ্লেষণো কৰি দেখুৱালোঁ ক'ত ক'ত কাটঅফ হাই হ'ব, ক'ত ক'ত কম হ'ব। তো বন্ধু বান্ধৱীসকল, এই কথাখিনি মই আপোনালোকৰ সহায়ক হোৱাকৈ ক'ব চেষ্টা কৰিলোঁ। আপোনালোকে 3টামান কথা মনত ৰাখিব। আপোনালোকে অসমৰ মেপখন ভালদৰে অধ্যয়ন কৰি লওক। তাৰপিছত আপোনালোকে পদখিনি তাত বহাই চাওক। আৰু আপোনালোকে ছ'চিয়েল মিডিয়াত চলি থকা কথাবোৰক আওকাণ কৰিব। কোনেও তাত একেবাৰে সত্য কথাটো তুলি নধৰে, গতিকে আপোনালোকে সেই কথাবোৰক গুৰুত্ব নিদিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।